নমস্কাৰ মৰমৰ ছাত্ৰসকল 2026 চনত যদি তোমালোকে বেটাৰমেন্ট পৰীক্ষা দিম বুলি ভাবি আছা যিসকল ছাত্ৰছাত্ৰী 2025 চনত হাই সেকেন্ডাৰী পৰীক্ষাত গ্ৰেছ মাৰ্ক লৈ এটা দুটা বা তিনিটা সাবজেক্টত গ্ৰেছ মাৰ্ক লৈ উত্তীৰ্ণ হৈছে আৰু যদি তোমালোকে ভাবি আছা 2026 চনত বেটাৰমেন্ট পৰীক্ষা দিম তেনেহলে তোমালোকে জানি লোৱা যে তোমালোকৰ এইবাৰ 2026 চনৰ বেটাৰমেন্ট পৰীক্ষা তোমালোকৰ এমসিকিউ টাইপৰ কোৱেশ্চন আহিব নেকি যেহেতু বহুত খবৰ ওলাই আছে যে তোমালোকৰ 2026 চনৰ হাই সেকেন্ডাৰী পৰীক্ষাত এমসিকিউ টাইপৰ মাল্টিপল চইচ কোৱেশ্চন আহাটো মানে তোমালোকৰ 90% বা 80% কনফার্ম হৈ আছে মানে আহিব পাৰে সো তোমালোকৰ যদি হাই সেকেন্ডাৰী পৰীক্ষাত এমসিকিউ টাইপৰ কোৱেশ্চন আহে তেনেহলে তোমালোকৰ বেটাৰমেন্ট পৰীক্ষাটো তোমালোকৰ এমসিকিউ টাইপৰ কোৱেশ্চন আহিব নেকি মানে তোমালোকৰ যেহেতু হাই সেকেন্ডাৰী পৰীক্ষাত 26 ৰ হাই সেকেন্ডাৰী পৰীক্ষাৰ লগতে তোমালোকৰ বেটাৰমেন্ট পৰীক্ষা অনুষ্ঠিত হ'ব একেদিনাই একে কোৱেশ্চন পেপাৰটো অনুষ্ঠিত হ'ব তো সেই কাৰণে তোমালোকে জানি লোৱা যে তোমালোকৰ 26 ৰ বেটাৰমেন্ট পৰীক্ষাত হাই সেকেন্ডাৰী পৰীক্ষাত তোমালোকৰ এমসিকিউ টাইপৰ কোৱেশ্চন আহিব নেকি ইয়াৰ মাজতে আহি পৰিছে এটা খবৰ অসমৰ আখাৰী সংবাদ মাধ্যম দি সেন্টিনেল গ্ৰুপৰ মতে মানে এটো বহুত পুৰণা এটা সংবাদ মাধ্যম হয় দি সেন্টিনেল ইয়াতে তোমালোকে কেইটামান নিউজ ওলাইছে দি সেন্টিনেল যে তোমালোকৰ এইবাৰ 2026 চনত তোমালোকৰ মাল্টিপল চয়েস কোৱেশ্চন আহিব নেকি ঠিক আছে সো তোমালোকে চাও পাৰিছা ইয়াতে স্পষ্ট কৰি লগা আছে OMR sheet in SS exams now the Assam State School Education Board SSSB has asked all institutes under it to use OMR sheets for multiple choice question in their examination for classes 11 আৰু 12 ঠিক আছে তাৰ পিছত আৰু এটা আছে যে তোমালোকে in the science stream physics chemistry and biology will have a theory paper of 70 marks is 35 marks for multiple choice questions and the remaining 35 marks for very short and long questions মানে তোমালোকৰ 35 মার্কসৰ এমসিকিউ টাইপৰ কোৱেশ্চন আহিব আৰু 35 মার্কসৰ তোমালোকৰ শর্ট ভেরি শর্ট আৰু লং কোৱেশ্চন তোমালোকৰ আহাৰ চান্স আছে ঠিক আছে এটো হল অসমৰ আখাৰী এটা সংবাদ মাধ্যম দি সেন্টিনেল গ্ৰুপ বহুত পুৰণা সংবাদ মাধ্যম হয় ইয়াতে তোমালোকৰ স্পষ্টভাৱে প্ৰকাশ পাইছে কিমান দূৰ হসা এতিয়ালৈকে গম পোৱা নাই আৰু সিবিএসসি দৰে এইবাৰ তোমালোকৰ আহিব পাৰে নেকি এমসিকিউ টাইপৰ কোৱেশ্চন যদি পৰীক্ষাত যদি তোমালোকৰ 26 ৰ পৰীক্ষাত এমসিকিউ টাইপৰ কোৱেশ্চন আহে তেনেহলে তোমালোকে ভাবি লোৱা যে তোমালোকৰ বেটাৰমেন্ট পৰীক্ষাটো তোমালোকে এমসিকিউ টাইপৰ কোৱেশ্চন আহিব ঠিক আছে সো মৰমৰ ছাত্ৰছাত্ৰীসকল এখিনি আছিল সৰু এটা ইনফৰমেশন সো তোমালোকে সেই কাৰণে কি কৰিবা এতিয়াৰ পৰাই তোমালোকে এমসিকিউ টাইপৰ কোৱেশ্চন বিলাক প্ৰেক্টিস কৰি থাকা ঠিক আছে তোমালোকে এনেও লং কোৱেশ্চন ভেরি শর্ট কোৱেশ্চন পঢ়িবা তাৰ লগতে তোমালোকে এমসিকিউ মাল্টিপল চয়েস কোৱেশ্চন বিলাক তোমালোকে প্ৰেক্টিস কৰা কিয়নো তোমালোকৰ এমসিকিউ টাইপৰ কোৱেশ্চন খপতকৈ আহি যাব পাৰে যেহেতু তোমালোকৰ মেট্ৰিকত জেনেকৈ খপত কৰি তোমালোকৰ এমসিকিউ টাইপৰ কোৱেশ্চন আহিছিল ঠিক সেইদৰে তোমালোকৰ 12 তো এইবাৰৰ 26 ৰ এক্সামত হাই সেকেন্ডাৰী তোমালোকে এমসিকিউ টাইপৰ কোৱেশ্চন আহিব পাৰে সেইকাৰণে আগতে তোমালোকে প্ৰিপাৰেচনটো কৰি থাকা সো মৰমৰ ছাত্ৰছাত্ৰীসকল এখিনি আছিল সৰু এটা ইনফৰমেশন যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে কমেন্ট কৰি জনাবা নেক্সট কি টপিকৰ ওপৰত তোমালোকক ভিডিও লাগিব সো আজিৰ কাৰণে মানে আছিল ধন্যবাদ কিপ ওয়াচিং